ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ। শুকমুনি বদতি। শুকমুনি বদতি শুনিও পৰীক্ষিত, কহোঁ ৰাখ ক্ৰীড়া কথা কৃষ্ণৰ চৰিত। শৰৎ কালৰ ৰাত্ৰি আতি বিতুবন, ৰাখ ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন। ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব দিশন্তে, কামাতুৰ স্থিৰ যেন সন্তাপ মাৰ্যতে। অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি, কুমকুমে অৰুণ লক্ষ্মী মুখ পদ্ম হৰি। বনকো দেখিল চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত, শুম্বৰ মধুৰ কৰি হৰি গাইলা গীত। শুনি কামে উত্ৰাৱল শুয়া গোপীগণে, দিলে কলৱৰ গীত ধ্বনি নিৰীক্ষণে। কৰ্ণত কুণ্ডল দোলে বেগত শান্তিতে, চিত্তত ধৰিলা কৃষ্ণ চলে অলক্ষিতে। কতু গোপী যাই গাই দুখনক এৰি, আশাতে থাকিল দুগ্ধ চৰু সৈতে পৰি। পিয়ন্তে আছিল শিশু তাহাকো নগনি, পতি শুশ্ৰূষাকো এৰি যাই কতোজনী। পুছে পৰীক্ষিতে শুনি মিলিল সংশয়, যাৰ বুদ্ধি মাধৱক হে ঐ গোপীশয়। তথাপি মুখ্যক পাইলা কিনো বিপৰ্যয়, বোলা হৰি হৰি শৌক পাপৰ প্ৰলয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।